মানুহে কয় পইচা থাকিলেহে কিবা এটা কৰিম আৰু পইচাই কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। এজন পুৰুষে নিজকে যি বুলি ভাবে প্ৰকৃততে সেইজন তেওঁ নহয়, তেওঁ সেইজনহে যিজনক তেওঁ নিজৰ মাজত লুকুৱাই ৰাখে। যদি কোনোবাই আগবাঢ়ি যাওঁতে সাহস নিদিয়ে বা কোনো সংগ নিদিয়ে, তথাপি তুমি নিৰাশ নহ'বা, কিয়নো তোমাৰ আত্মবিশ্বাসতকৈ ডাঙৰ সাৰথি কোনেও হ'ব নোৱাৰে। জীৱন আৰু জীৱনৰ আপোন মানুহবোৰক গুৰুত্ব দিবলৈ শিকি লওক, কিয়নো এবাৰ হেৰাই যোৱাৰ পাছত জীৱন উভতি নাহে, মানুহবোৰো উভতি নাহে। জীৱনটো সদায় অতিপৰ দৰে গঢ়িবলৈ চেষ্টা কৰক, যাতে কোনেও আপোনাক দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰে। আমাৰ মনটো সৰু ল'ৰাৰ দৰে, ভাবিবলৈ শিকাওক কোনটো ভুল আৰু কোনটো শুদ্ধ। প্ৰতিটো কথাই নুশুনি বিচাৰ কৰিবলৈ শিকাওক, কিন্তু আঘাত পালে সানি দিয়ক মলম। সদায় মৰমেৰে বুজিবলৈ চেষ্টা কৰক, কিয়নো মনটো খঙাল হয়, সৰ্বনাশ আপোনাৰেই হয়। দেখিব মনটোৱে আপোনাৰ সকলো কথাই শুনিছে। মানুহৰ মন হৈছে এক শক্তিশালী সঁজুলি, ইয়াক ভাল চিন্তাৰে পূৰণ কৰক আৰু আপোনাৰ জীৱন ভাললৈ সলনি হ'ব। অতীত আৰু ভৱিষ্যতৰ কথা চিন্তা কৰি নিজৰ বৰ্তমান নষ্ট কৰোঁ। আমি মানুহ সঁচাই পাগল। প্ৰত্যেকটো বস্তুৰে মূল্য সময় আহিলেহে অনুভৱ কৰা যায়। যিদৰে সদায় ফ্ৰীতে পোৱা অক্সিজেনৰ বাবেও হস্পিটেলত কিন্তু পইচা দি কিনিব লগা হয়। জীৱনটো সদায় হাঁহিৰে উদযাপন কৰিবলৈ চেষ্টা কৰক, কিয়নো আমি কোনেও নাজানো জীৱন আৰু কিমান বাকী। আমাৰ সকলোবোৰ সপোন পূৰ্ণ হয়, কিন্তু তাৰ পিছতো সদায় ৰাতি আকৌ এটা নতুন সপোনে আহি চকুত লগ দিয়েহি। দুখ এইবাবেই কৰা উচিত নহয় যে সপোনবোৰ পূৰ নহ'ল, কাৰণ সদায় ৰাতি লক্ষ লক্ষ তৰাই আকাশ পোহৰাব আহে, অথচ জোনেহে গোটেই পৃথিৱীখন উজ্বলাই তোলে। প্ৰত্যাহ্বানে জীৱনটো ৰোমাঞ্চকৰ কৰি তোলে।